নমস্কাৰ বন্ধুসকল। যে আজি আকৌ কৰোণা ভাইৰাছৰ বিষয়ে ডক্টৰ অজিত কুমাৰ পাটিঙিয়াৰ এটি লিখনি লৈ বহিছোঁ। যে তেখেতৰ লিখা মতে যে কৰোণা ভাইৰাছ কি, অসম চৰকাৰে বা ভাৰতবৰ্ষ বা গোটেই বিশ্বত আজি হাহাকাৰৰ সৃষ্টি কিয় হৈছে আৰু ইয়াৰ মাজত আমি কৰিবলগীয়া কি আছে। তো শুনো আহক। যে যোৱা 16 মাৰ্চত অৰ্থাৎ 16 মাৰ্চৰ পৰা 29 মাৰ্চলৈকে অসম চৰকাৰে বা ভাৰত চৰকাৰে এই কৰোণা ভাইৰাছৰ বাবে সকলো স্কুল, কলেজ, সভা সমিতি, অনুষ্ঠান প্ৰতিষ্ঠান আদি ৰাজহুৱা অনুষ্ঠানবোৰত বন্ধ কিয় দিছে। কালি ঘোষণাটো শুনাৰ লগে লগে প্ৰথমেই মনলৈ বহুতো প্ৰশ্ন আহিছিল। অকল এইকেইদিনেই কিয় বন্ধ দিলে? বাকী দিনবোৰত কি কৰোণা ভাইৰাছ নাহিব নেকি? নে দিন বাৰ চাই কৰোণা ভাইৰাছ আহিব আৰু যাব? মানে 16 মাৰ্চৰ পৰা কি কৰোণা ভাইৰাছবিধ শেষ হৈ যাব নেকি? তাৰ পাছত চৰকাৰৰ যি সিদ্ধান্ত, এনেকুৱা এটা সিদ্ধান্ত চৰকাৰে নলয়। গতিকে গুগল চাৰ্চ কৰিলে ইয়াৰ আচল ৰূপটো কি সকলো কথা আমাৰ মনলৈ আহি যাব। যে কৰোণা ভাইৰাছ কি, ই কেনেকৈ জন্ম হয়, এই ভাইৰাছৰ কেনেকৈ বিয়পিব পাৰে, এইকেইদিন বন্ধ ঘোষণা কৰিছে কিয় বা কৰিব লগা হৈছে কিয়, আহক তেন্তে আমি এই বিষয়ে অলপমান জানি লওঁ। যে কৰোণা কি? কৰোণা ভাইৰাছ কিছুমান ভাইৰাছৰ সমষ্টি। আগতেও ইয়াৰ অৱস্থিতি দেখিবলৈ পোৱা গৈছিলে। যোৱা ডিচেম্বৰ 2019 চীনৰ পোনপ্ৰথমভাৱে কৰোণা ভাইৰাছটো একেবাৰে নতুন, যাৰ এতিয়ালৈকে কোনো ভেকচিন ওলোৱা নাই, যাক ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে COVID-19 নাম দিছে। এই ভাইৰাছ জীৱ জন্তুৰ ক্ষেত্ৰত সঘনাই দেখিবলৈ পোৱা যায়, কিন্তু জন্তুৰ পৰা মানুহলৈ খুব কমেইহে সংক্ৰমিত হয়। সাধাৰণতে ইয়াৰ গঠনৰ ওপৰত ভিত্তি কৰি ইয়াৰ নাম দিয়া হৈছে। যিহেতু COVID-19 দেখাত এটা ক্ৰাউন, একেবাৰে নগণ্য, চকুৰে মনিব নোৱাৰাৰ দৰে, যাৰ গাত কিছুমান জোঙা জোঙা শুং দেখা পোৱা যায়, আৰু ই ভবাৰ দৰে কোনো মানুহৰ নাম বা কোনো ঠাইৰ নাম নহয়। কিন্তু কৰোণা কেনেকৈ বিয়পে, আহক এই বিষয়ে আমি অলপ জানো। যে কৰোণা ভাইৰাছ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ কি কাৰকৰ দ্বাৰা বা কি কাৰণত বিয়পিব পাৰে। যে এজন সুস্থ মানুহে যদি বেলেগ এজন কৰোণা ভাইৰাছ এফেক্টেড মানুহৰ সংস্পৰ্শলৈ আহে, তেন্তে এই ৰোগ বিয়পাবৰ সম্ভাৱনা অধিক হৈ পৰে। বিশেষকৈ জনবহুল অঞ্চল এটাত যদি এই ৰোগ থকা ব্যক্তি এজন কাহ বা হাঁচিও বা থু আদি কাৰকৰ দ্বাৰা বেলেগ মানুহলৈ কম সময়তে বিয়পাই দিব পাৰে। কৰোণাৰ জীৱনকাল কিমান? যে এই ভাইৰাছবিধ হয়তো এজন মানুহৰ পৰা আন এজন মানুহলৈ বা এটা জন্তুৰ পৰা মানুহলৈ কেনেকৈ বিয়পিব পাৰে, বা এই ভাইৰাছবিধৰ কিমান সময় জীৱনকাল, অৰ্থাৎ এই ভাইৰাছবিধ আমাৰ জলবায়ুত কিমান সময় জীয়াই থাকিব পাৰে, তাৰ বিষয়ে আমি অলপ জনাম। যে এই ভাইৰাছৰ ইনকিউবেশ্যন পিৰিয়ড হৈছে অনলি 14 days, অৰ্থাৎ 14 দিন সময়ৰ ভিতৰত এই ভাইৰাছবিধ নিজে বংশবৃদ্ধি কৰে আৰু মৃত্যুবৰণ কৰে। এই 14 দিনৰ ভিতৰত লক্ষণীয় কথাটো হ'ল যে মাত্ৰ এই 14 দিনতেই মানুহৰ এজনৰ হিউমিনিটি ছিষ্টেমটো একেবাৰে বেয়া কৰি দিয়ে, যাৰ বাবে মানুহ ক্ৰমাৎ দুৰ্বল হৈ পৰে আৰু কোনো ক্ষেত্ৰত পাকস্থলী, কিডনী আদি এই অংশবিলাকত বাৰুকৈয়ে প্ৰভাৱ পেলায়, আৰু ইয়ে হৈছে এই মৃত্যুৰ কাৰক হৈ পৰে। জ্বৰ, কাহ, পানী লগা আদি সাধাৰণ ফিভাৰৰ লক্ষণসমূহেই ইয়াৰ মাত্ৰ কাৰণ। মাত্ৰ সময়ৰ লগে লগে ইনফেক্টেড মানুহজনৰ জ্বৰৰ উত্তাপ বেছিকৈ হৈ থাকে আৰু শ্বাস প্ৰশ্বাসত কষ্ট হয়। কিন্তু যি দেশৰ জলবায়ু গৰম বা 30 ডিগ্ৰী চেলছিয়াছতকৈ ওপৰত, তেনে দেশত এই কৰোণা নামৰ ভাইৰাছবিধ কিন্তু বিয়পিব নোৱাৰে, কাৰণ বেছি উত্তাপত এই ভাইৰাছৰ মৃত্যু হয়। গতিকে এই ক্ষেত্ৰত
আমি ক'ব পাৰোঁ যে ভাৰতবৰ্ষত দীৰ্ঘদিন ধৰি কৰোণা ভাইৰাছ নাথাকিব, যিহেতু ভাৰতবৰ্ষত গ্ৰীষ্মকাল আৰম্ভ হ'বলৈ আৰু খুব বেছি দিন নাই। যে এতিয়া হৈছে যে 16 মাৰ্চৰ পৰা 29 মাৰ্চলৈকে বন্ধ কিয় ঘোষণা কৰিছে। চাওক, এই বিষয়ে এনেকুৱা ধৰণৰ তথ্য আছে যে ইয়াৰ কাৰণ হ'ল যে বৰ্তমান কৰোণা ভাইৰাছ ভাৰতবৰ্ষত ষ্টেজ 2 লেভেলত আছে। যে এতিয়া কথা হ'ল যে এই ষ্টেজ 2 কি, বা এই ষ্টেজ 2 কেনেকৈ হ'ল, কি কাৰণত হ'ল, শুনক তেন্তে। যিকোনো এটা সংক্ৰামিত বেমাৰৰ 4টা মূল ষ্টেজ থাকে। সেয়া হ'ল যে ষ্টেজ 1, য'ত পোনপ্ৰথমবাৰৰ বাবে ভাইৰাছটো ধৰা পৰে আৰু সেই ঠাইখনত বিয়পি পৰে, যেনে চীন দেশৰ ৱাহান নামৰ সেই চহৰখন। ইয়াৰ পিছত আহিল যে ষ্টেজ 2, বিভিন্ন কাৰকৰ মাধ্যমেৰে সেই ভাইৰাছ বিভিন্ন ঠাইলৈ সংক্ৰামিত হয় আৰু যাৰ স্থানীয় লোকসকল সংক্ৰামিত হ'বলৈ ধৰে, যেনে বৰ্তমান আমাৰ ভাৰতবৰ্ষ, ইটালী, জাপান আদি দেশৰ স্থানীয় লোকসকলৰ মাজতো এই ৰোগে দেখা দিছে, যি মূলতে চীন দেশতহে উৎপন্ন হৈছিলে। যে ষ্টেজ 3, অত্যাধিক মাত্ৰাত চহৰখনৰ যিকোনো ঠাইত বিয়পি পৰা কাৰণটো হৈছে আমাৰ ষ্টেজ 3। তাৰপিছত আহিছে ষ্টেজ 4। এই সময়ছোৱাত যিকোনো ৰোগৰ মহামাৰীৰ যিকোনো ৰোগ বা যিকোনো বীজাণুৱে বা যিকোনো ভাইৰাছে যে মহামাৰীৰ ৰূপ লয় আৰু হাজাৰ হাজাৰ লোকে এই ভাইৰাছৰ দ্বাৰা সংক্ৰামিত হয়, এফেক্টেড হয়, যাক নিয়ন্ত্ৰণ কৰাটো কোনো পধ্যেই সম্ভৱ নহয়। ই দিনক দিনে কঠিনৰ পৰা কঠিনতম হৈ পৰে আৰু যাৰ লগে লগে হাজাৰ হাজাৰ মানুহৰ মৃত্যুমুখত পৰিবলগীয়া হয়। গতিকে দেখা গ'ল যে আমাৰ ভাৰতবৰ্ষত কৰোণা ভাইৰাছ ষ্টেজ 2 লেভেলত আছে। গতিকে ষ্টেজ 3 আৰু ষ্টেজ 4 যাতে নাপায়গৈ, তাৰ বাবে ভাৰত চৰকাৰে এই ব্যৱস্থা হাতত লৈছে। আগতেই কোৱা হ'ল যে ইয়াৰ ইনকিউবেশ্যন পিৰিয়ড মাত্ৰ 14 দিনহে। গতিকে এই 14 দিন যদি কোনো নতুন ভাইৰাছৰ দ্বাৰা কোনো ব্যক্তি বা কোনো জীৱ জন্তু কোনো নতুন ভাইৰাছৰ দ্বাৰা এফেক্ট নহয়, তেন্তে ইয়াৰ প্ৰভাৱ অট'মেটিক কমিবলৈ আৰম্ভ কৰিব। সেয়েহে এই ক্ষেত্ৰত জনসাধাৰণৰ সহায় সহযোগ সমানে বাঞ্ছনীয়। কাৰণ যদি কোনো এজন কৰোণা ভাইৰাছৰ দ্বাৰা সংক্ৰামিত লোকে জানি বুজি জনবহুল ঠাইলৈ যায়, তেন্তে হাজাৰ হাজাৰ সতৰ্কবাণীও কিন্তু কোনো কাম নিদিব। মনত ৰাখিব, প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ। কৰোণা ভাইৰাছত সংক্ৰমণ নহ'বলৈ কি ব্যৱস্থা আমি হাতত ল'ব লাগিব, ইতিমধ্যে আপোনালোকে গম পাইছেই, তথাপিও দুটামান দিহা দিছোঁ। যে প্ৰথমে হৈছে যে আপোনাৰ হাত দুখন সঘনাই ভালদৰে চাবোনেৰে ধুই থাকিব। নাম্বাৰ 2, অপৰিষ্কাৰ হাত চকু, মুখ, নাকলৈ নিনিব। নাম্বাৰ 3, মুখত সদায় মাস্ক ব্যৱহাৰ কৰিব। এই ভাইৰাছৰ দ্বাৰা সংক্ৰামিত লোকৰ পৰা সদায় দূৰত থাকিবলৈ চেষ্টা কৰিব। নাম্বাৰ 5, নিজকে সদায় পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিবলৈ যত্ন কৰিব। নাম্বাৰ 6, জ্বৰ, কাহ, পানী লগা আদি হ'লে বা যিকোনো বেমাৰৰ লক্ষণ দেখা দিয়াৰ লগে লগে অতি সোনকালে ডক্তৰৰ লগত যোগাযোগ কৰক বা ডক্তৰক দেখুৱাওক। কৰোণাই হওক বা নহওক কোনো কথা নাই, তেনে লোক লগতে ঘৰতেই থাকক, কিন্তু 14 দিন বিশ্ৰাম কৰিব লাগিব। কাৰণ হিউমিনিটি কম থকা লোক, যেনে ৰোগী, যিকোনো বেমাৰৰ ৰোগী এজনৰ গাত হিউমিনিটি খুব কম থাকে। শিশু, আমাৰ ঘৰত কেঁচুৱা যিখিনি আছে, আৰু বয়সীয়াল ব্যক্তি, এই লোকসকলেও কিন্তু এই ভাইৰাছে সহজেই আক্ৰমণ কৰিব পাৰে। কাৰণ আমাৰ এই মানুহবিলাকৰ গাত হিউমিনিটি খুব কম থাকে। নাম্বাৰ 7, এই সময়ছোৱাত পৰাপক্ষত দূৰ ভ্ৰমণ আদি বাতিল কৰক, নতুবা সুৰক্ষাৰ ব্যৱস্থাসমূহ গ্ৰহণ কৰিহে যাত্ৰা কৰিব। শেহতীয়া তথ্য মতে
এই ক্ষেত্ৰত অৰ্থাৎ এই আমাৰ যি কৰোণা ভাইৰাছ চলি আছে, এই ভাইৰাছৰ দ্বাৰা যাতে কোনো মানুহ আক্ৰান্ত নহয়, এই ক্ষেত্ৰত আমাৰ অঞ্চলৰ বা আমাৰ গাঁৱৰ বা আমাৰ দেশৰ গোটেই যুৱচাম একগোট হৈ আমি সকলোৱে যিমান সম্ভৱ ঘৰে ঘৰে গৈ আমি যদি কিছু সাৱধানতা অৱলম্বন কৰিবলৈ কওঁ, বিশেষকৈ আমাৰ মাতৃসকলক, যিহেতু তেখেতসকলে এই চাফ চিকুণতাৰ ক্ষেত্ৰত বেছি সজাগ, গতিকে তেখেতসকলেও আমি এই ভাইৰাছটোৰ বিষয়ে অলপ অৱগত কৰাব লাগে। গতিকে সকলোৱে সাৱধান হওক, আনকো সাৱধান হ'বলৈ জনাই দিয়ক। তথাপিও কৈছোঁ শুনক যে কৰোণা ভাইৰাছৰ দ্বাৰা ছাছপেক্টেড সকলো মানুহেই কিন্তু কি কৰোণা ভাইৰাছৰ দ্বাৰা ছাছপেক্টেড, কিন্তু ইনফেক্টেড নহয়, আৰু সকলো ইনফেক্টেড মানুহেই কিন্তু মৃত্যু নহয়। গতিকে সাৱধান হওক সময় থাকোঁতেই, নিজেও সুস্থ সবল থাকক, নিজৰ লগত নিজৰ ঘৰ, নিজৰ চহৰ, নিজৰ গাঁও, নিজৰ দেশখনকো সুস্থ সবল থকাত সহায় কৰক, যাতে কৰোণা ভাইৰাছেই নহয় আন কোনো মহামাৰীয়ে ভাইৰাছ যাতে আমাৰ মাজত বিয়পিব নোৱাৰে, তাৰ কাৰণে সকলো মানুহক সজাগ কৰি তোলক। এইখিনি কৈ আজিৰ যি অনুষ্ঠান, এই অনুষ্ঠান শেষ কৰিছোঁ। ধন্যবাদ, নমস্কাৰ।